আজি যথেষ্ট সংখ্যক বড়ো লোকে ইয়াত যোগদান কৰিছে, এই ক্ষেত্ৰত কি ক'ব? বড়ো জনগোষ্ঠীক ভাৰতীয় জনতা পাৰ্টি সদায় শ্ৰদ্ধা কৰি আহিছে, অকৃত্ৰিমভাৱে শ্ৰদ্ধা কৰে, কোনো চৰ্তবিহীনভাৱে শ্ৰদ্ধা কৰে। বড়ো জনগোষ্ঠীৰ সুকীয়া পৰিচয় আছে, নিজৰ কৃষ্টি সংস্কৃতি কলা ভাষা নিজৰ লিপি আছে। তো ৰাইজে বুজি পাইছে যে আমাৰ বড়ো জনগোষ্ঠীৰ চিনাকিটো কেতিয়াও ৰাজনৈতিক নহয়। গতিকে যিহেতু চিনাকিটো ৰাজনৈতিক নহয়, তেখেতসকলে গম পাইছে যে ভাৰতীয় জনতা পাৰ্টিত অহাটোৱে আমাৰ উৎকৃষ্ট উপায় হ'ব, যি বড়ো জনসাধাৰণক সহায় কৰাৰ কাৰণে, বড়ো জনসাধাৰণৰ উন্নয়ন কৰাৰ কাৰণে। আৰু তেখেতসকলে আজি আহিছে, আজি বুজি পাইছে যে আমাৰ পৰিচয়টো কেতিয়াও ৰাজনৈতিক হ'ব নোৱাৰে। আমাৰ যিহেতু এটা নিজস্ব স্বকীয় সভ্যতা সংস্কৃতি আছে, গতিকে আমাৰ পৰিচয়টো সেইটো। গতিকে কিয় নাহিব আজি? আজি তোমালোকে গৈ দিল্লীত লগ কৰি থাকিবা, ইয়াতে ভাৰতীয় জনতা পাৰ্টিক অস্পৃশ্য বুলি ৰাইজক বুজাই থাকিবা। ৰাইজে কিমান দিন মিছা কথা কৈ ৰাজনীতি কৰিব? ৰাইজে বুজি পাইছে তোমালোকে যদি লগ কৰিব পাৰা, আমিও পাৰোঁ। তোমালোকে কৰিলে মানে ৰাসলীলা, আমি কৰিলে কেৰেক্টাৰ ঢিল হ'ব পাৰে নেকি? গতিকে ৰাইজেও বুজি পাইছে নাই তেখেতসকলে মিছা কথা কৈছে। মাহত এবাৰকে মোদী ডাঙৰীয়াক লগ কৰে, অমিত শ্বাহ ডাঙৰীয়াক লগ কৰে, মাহত এবাৰকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগ কৰি কিমান মানে কথা বতৰা পাতি থাকে। আৰু তোমালোকে ইয়াত আহি পেলাই ক'বা যে বিজেপিৰ লগত যাব নালাগে। মানুহ কিয় বিশ্বাস কৰিব? টিভিত দেখে ন মানুহবিলাকে। গতিকে এতিয়া ইনডাইৰেক্ট নহয়, এতিয়া চব কথা ডাইৰেক্ট। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যি হ'ব ডাইৰেক্টলি হ'ব। গতিকে নেতৃত্ব বড়ো জনগোষ্ঠীৰ ব্যক্তিসকলৰ লগতে থাকিব। আমি ভাৰতীয় জনতা পাৰ্টি বড়ো জনগোষ্ঠীৰ শক্তিশালীতকৈ শক্তিশালী নেতৃত্ব যাতে আমাৰ মঞ্চখনত জন্ম হয়, তাৰ কাৰণে আমাৰ দলে ইয়াত যি প্ৰচেষ্টা ল'ব লাগে সেই প্ৰচেষ্টা অব্যাহত ৰাখিব। আৰু এটা কথা, আপুনি যদি কেতিয়াবা এছেম্বলি চাবলৈ যায়, আগতে কোনো কালেও তাত আইন আফাদ বুলি লিখা আপোনালোকে দেখা নাছিল। চ' বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই তেখেতৰ নিজা প্ৰচেষ্টাত নিজৰ লিপিটোক যাতে আমাৰ দিছপুৰৰ মাজমজিয়াত মানে আমি দেখুৱাব পাৰোঁ ৰাইজক, আমাৰ পৰিচয় আমাৰ ভাষা, তাৰ কাৰণে যিখিনি পদক্ষেপ তেখেতে লৈছে, এই পদক্ষেপৰ প্ৰতি ৰাইজ সন্তুষ্ট হৈছে। আৰু সেইকাৰণে বড়ো সম্প্ৰদায়ৰ ব্যক্তিসকলে আজি স্বতঃস্ফূৰ্তভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। বড়ো জনগোষ্ঠীক জনজাতি এলেকাত নিষিদ্ধ ঘোষণা কৰিছে, এই ক্ষেত্ৰত কিবা মন্তব্য আগবঢ়াব নেকি? এইটো মই ভাবোঁ দিলীপ শইকীয়া ডাঙৰীয়াই তেনেকুৱা ধৰণৰ কথা নকয়। তেখেতে অত্যন্ত বড়ো জনগোষ্ঠীটোক ভাল পায় বা আমাৰ জনগোষ্ঠীয় ব্যক্তিসকলক ভাল পায়। আমি যেতিয়াই লগ পাওঁ, প্ৰথম প্ৰশ্ন তেখেতসকলে যে আমি কিমান মানে ট্ৰাইবেল অধ্যুষিত অঞ্চলত আমাৰ সংগঠনৰ কাম কাজ কৰিছোঁ, প্ৰথম প্ৰশ্ন তেখেতৰ সেইটোৱে। আমি সবকা সাথ সবকা বিকাশ, আৰু সংগঠনৰ ক্ষেত্ৰতো আমি সকলোকে লৈ সংগঠন কৰিব বিচাৰোঁ। গতিকে মই নাভাবোঁ দিলীপ শইকীয়া ডাঙৰীয়াই তেনেকুৱা উদ্দেশ্য আগত ৰাখি এই কথাখিনি কৈছে। তেখেতৰ সম্পূৰ্ণ শ্ৰদ্ধা, আৰু তেখেতে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ব্যক্তিসকলক সম্পূৰ্ণভাৱে শ্ৰদ্ধা কৰে। আজিও দেখিব আৰণাইখন লৈ তেখেতে মিটিং কৰি আছে। নিষিদ্ধ ঘোষণা কৰিছে, সেইটো বাৰু তেখেতসকলে জানিব, এইটো তেখেতসকলৰ কথা। আমাৰ দাদা আজি আমাৰ দলত যোগদান কৰিছে, দাদাক স্বাগতম জনাইছোঁ। আজি যোগদান সভাত আপোনালোকে দেখিছে যে ইয়াত এই অঞ্চলৰ প্ৰত্যেকটো জনগোষ্ঠীৰ ব্যক্তি, যিসকল ৰাজনৈতিকভাৱে বেলেগ দলৰ লগত জড়িত হৈ আছিল, তেখেতসকলে আহি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। কেৱল ইয়াতেই নহয়, আপোনালোকে দেখিছে তামোলপুৰ জিলাৰ প্ৰত্যেকটো অঞ্চলতে এতিয়া ৰাজনৈতিক ৰুচি থকা ব্যক্তিসকলে স্বতঃস্ফূৰ্তভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ কাৰণে আগবাঢ়ি আহিছে। আমিও তেখেতসকলক স্বাগতম জনাইছোঁ। আৰু এনেকুৱা বহু নেতা আছে, যিসকল নেতা আমাৰ লগত যোগাযোগত আছে। পৰৱৰ্তী সময়ত আমি তেখেতসকলক যোগদান কৰাম। আৰু ৰাইজে বুজি পাইছে, আজি BPF এৰি বা বেলেগ ৰাজনৈতিক দল এৰি ভাৰতীয় জনতা পাৰ্টীত আহিছে মানে এটা কথা মানে এইটোত বুজিব পাৰি যে তেখেতসকলে বুজি পাইছে যে BPFত থাকি যি কথা লৈ ৰাইজৰ মাজত গৈ তেখেতসকলে ইমান দিনে চৰকাৰ কৰিছিল, সেই কামখিনি সেই মজিয়াখনত অত্যন্ত নহয়, সেই মজিয়াখনৰ মাধ্যমেৰে যে নহয়, সেই কথাটো তেখেতসকলে বুজি পাইছে। আৰু বেলেগ ৰাজনৈতিক দলৰ লগত যিসকল জড়িত হৈ আছিল, তেখেতসকলেও বুজি পাইছে যে আমি যিটো উদ্দেশ্য আগত ৰাখি বা যিটো কাৰণত আমি সেই দলটো কৰি আছিলোঁ, এই মঞ্চখনত থাকিলে সেই উদ্দেশ্যটো আমাৰ পূৰণ নহয়। আৰু তেখেতসকলে গম পালে যে ভাৰতীয় জনতা পাৰ্টীৰ মঞ্চখনেই উৎকৃষ্ট মঞ্চ, যিখন মঞ্চৰ মাধ্যমেৰে আমি যিবিলাক প্ৰতিশ্ৰুতি, যিবিলাক কথা ৰাইজক দি থৈ আহিছোঁ, সেই প্ৰতিশ্ৰুতি আৰু সেই কথাবিলাক আমি পূৰণ কৰিব পাৰিম, এই কথা ভাবি তেখেতসকলে আমাৰ ভাৰতীয় জনতা পাৰ্টীত আজিও যোগদান কৰিছে, ভৱিষ্যতেও যোগদান কৰিব। আৰু দেখিব এই সমষ্টিটোত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকীয়ে বিপুল ভোটত জয়যুক্ত কৰিব। আজিৰ পৰা প্ৰায় বিজেপিত আহিলে, সেইকাৰণে দলটো থাকিলোঁ মানে বড়ো ৰাইজৰ সমস্যা লৈ আছিলোঁ।
বিটিআৰত যিখিনি সমস্যা আছিলে, সন্ত্ৰাসবাদীৰ সমস্যা, বড়োসকলৰ অধিকাৰৰ কাৰণে যিটো যুঁজ আছিল, সেই যুঁজখনতো জড়িত হৈ আছিলোঁ। আৰু আমাৰ মধ্যমেৰে ইয়াত পিচিদাৰ হ'ল, ইউপিপিএল জন্ম লগ্ন আছিল। আজি দুখ লাগিছে সিখন ঘৰ এৰি পেলাই বিজেপিৰ বৰ ঘৰত প্ৰৱেশ কৰিছোঁ, কিন্তু এতিয়া অনুভৱ হৈছে, মই মানে গৌৰৱ অনুভৱ কৰিছোঁ যে মই ভাল মঞ্চত আহিছোঁ। এখন সুস্থ সবল ভাল মানসিক ভাল চিন্তাধাৰাৰ এখন মঞ্চত আহি পৰিছোঁ। বিশেষকৈ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, আমাৰ অসমৰ মুখ্যমন্ত্ৰী খিলঞ্জীয়াৰ আমাৰ ৰাজহাড় মেৰুদণ্ড, যিজন মুখ্যমন্ত্ৰীয়ে প্ৰত্যেকজন খিলঞ্জীয়াৰ চিন্তা কৰে। আৰু মই এজন খিলঞ্জীয়া জনগোষ্ঠী হিচাপে, গৰীয়া জনগোষ্ঠীৰ লোক হিচাপে আজি মই এই মঞ্চখনত এই বৰঘৰৰ মজিয়াত প্ৰৱেশ কৰিছোঁ। ইয়াত প্ৰৱেশ কৰি মই আনন্দ অনুভৱ কৰিছোঁ, সন্তুষ্ট প্ৰকাশ কৰিছোঁ। আৰু ইয়াৰ পিছত মই আশা কৰোঁ বিজেপিৰ, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতাসকলে তেখেতসকলৰ আমাৰ এই পাৰ্টীৰ যিখিনি নীতি আদৰ্শ, যিখিনি কৰ্মসূচী আজি দৰঙাজুলি পৰিষদীয় সমষ্টিত আজি বিজিত গৌৰ নাৰ্জাৰী ডাঙৰীয়া আমাৰ আছে। তেখেতৰ নেতৃত্বত, তেখেতৰ পৃষ্ঠপোষকতাত আটাইখিনি ইউপিপিএল দলৰ প্ৰায় 300তকৈ অধিক তেওঁলোকৰ নেতা কৰ্মী আজি দলত যোগদান কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি তেওঁলোকে আস্থা স্থাপন কৰি, তেওঁলোকে আস্থা বিশ্বাস ৰাখি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি তেওঁলোকে জনতা পাৰ্টীত যোগদান কৰিছে ইউপিপিএল দলৰ পৰা আহি। গতিকে স্বাভাৱিকতে এটা কথা প্ৰতীয়মান হৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজ্যখনত উন্নয়নৰ এটা যি বাতাবৰণ তেওঁ সৃষ্টি কৰিছে ইতিমধ্যে, আৰু সেই বাতাবৰণৰ পৰিৱেশটো ইতিমধ্যে ইয়াতো কৰিছে, বিটিআৰতো কৰিছে। বিটিআৰত আজি যি ধৰণৰ উন্নয়ন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আগবঢ়াই ল'বলৈ গৈছে বা আগবঢ়াই নিছে, এই উন্নয়নৰ প্ৰতি আকৃষ্ট হৈ, এই উন্নয়নৰ প্ৰতি বিশ্বাস স্থাপন কৰি, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি বিশ্বাস স্থাপন কৰি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰি আজি আমাৰ দলত যোগদান কৰিছে। স্বাভাৱিকতে সমগ্ৰ অসমত এনেকুৱা এটা ঢৌ উঠিছে, আজি বিটিআৰো ইয়াৰ ব্যতিক্ৰম নহয়। বিটিআৰ নিৰ্বাচন আহি আছে ছেপ্টেম্বৰ মাহত। গতিকে বিটিআৰৰ অন্যান্য যিবোৰ দল আছে, এই দলবোৰ আমি কাৰো বিৰোধী নহয়, আমি ভাৰতীয় জনতা পাৰ্টি কোনো দলৰ বিৰুদ্ধে নহয়, কিন্তু সেই দলবোৰৰ প্ৰতি আমাৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ বাঢ়িছে। এইকাৰণে আগ্ৰহ বাঢ়িছে, আমাৰ দলৰ কাম কাজ যথেষ্ট বাঢ়িছে। আমাৰ আজি জিলা সভাপতি ডাঙৰীয়া আমাৰ ভিক্টৰ দাস ডাঙৰীয়া আমাৰ লগত আছে, আমাৰ বিজিত গৌৰ নাৰ্জাৰী ডাঙৰীয়া আমাৰ লগত আছে, আমাৰ দলীয় কাৰ্যকৰ্তাসকল আছে। আমাৰ এই কাৰ্যকৰ্তাসকলৰ নেতৃত্বত যি ধৰণৰ ইয়াত এটা সাংগঠনিক কাম কাজ চলিছে, এই সাংগঠনিক কাম কাজে প্ৰমাণ কৰিছে যে বিটিআৰত বিজেপি দল অপ্ৰতিৰোধ, যে ইয়াত আমাক প্ৰতিৰোধ কৰিবৰ কাৰণে এতিয়া কোনো শক্তি নাই। আৰু সেইকাৰণে অন্যান্য দলবোৰৰ পৰা আমাৰ প্ৰতি আগ্ৰহ বাঢ়িছে। তেওঁলোকে দেখিছে যে ইয়াত বিজেপি দল জয়ী হ'ব, আগন্তুক নিৰ্বাচনত ইয়াত বিজেপি দলৰ প্ৰাৰ্থী নিৰ্বাচনত জয়ী হ'ব, এই কথাটো নিশ্চিত হৈছে। আৰু সেইকাৰণে সেই দলৰ কৰ্মীসকলৰ আমাৰ প্ৰতি আগ্ৰহ বাঢ়িছে। আৰু তেওঁলোকৰ 300তকৈ অধিক কৰ্মী আজি ইউপিপিএল দলৰ আমাৰ দলত যোগদান কৰিছে। এয়াই নহয়, এই যি যোগদানৰ ইতিমধ্যে ধাৰা আৰম্ভ হৈছে, এই আৰম্ভ অহা নিৰ্বাচনলৈকে থাকিব। আৰু অন্যান্য দলবোৰৰ পৰা আৰু সহস্ৰাধিক কৰ্মী, অকল তামোলপুৰ জিলা বুলিয়ে নহয়, অন্যান্য জিলাবোৰতো আমাৰ দলৰ প্ৰতি মানুহ আহিব। ইতিমধ্যে আমাৰ লগত যোগাযোগ চলিছে, ডাঙৰ নেতা আহিব, পাগা নেতা আমাৰ দলত আহিব। ইতিমধ্যে তেওঁলোকৰ যোগাযোগ চলিছে আমাৰ লগত, অন্যান্য দলবোৰৰ লগত। তেওঁলোকে আহিব, আমাৰ প্ৰতি তেওঁলোকে বিশ্বাস স্থাপন কৰিছে, তেওঁলোকে প্ৰতীয়মান কৰিছে, বিটিআৰৰ ৰাইজ প্ৰতীয়মান কৰিছে। তেওঁলোকে বুজি পাইছে যে ইয়াত বিটিআৰত বিজেপিত বাহিৰে কোনো বিকল্প নাই, বিজেপিয়ে এই উন্নয়নক আগবঢ়াই নিব পাৰিব। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া যি উন্নয়নৰ বাতাবৰণ এটা পৰিৱেশ সৃষ্টি কৰিছে, ইয়াত আজি মেডিকেল কলেজ দিলে তামোলপুৰত, আজি মটৰঙা নদীৰ কেইবাখনো দলং নিৰ্মাণ কৰি দিলে, আজি বাগানত আজি আদৰ্শ তাত মডেল বিদ্যালয় স্থাপন কৰিলে, আজি আপোনাৰ পাগলাদিয়া নদীৰ ওপৰত 860 মিটাৰ দীঘল বৃহৎ ব্ৰিজ নিৰ্মাণ কৰি আছে। এই যিবিলাক উন্নয়নৰ পৰিৱেশ, ইয়াৰ প্ৰতি মানুহ আকৃষ্ট, মানুহে আশা কৰিছে যে এই হাৰত যিহেতু কাম কৰিছে, কালিলৈ যেতিয়া বিটিআৰত বিজেপিৰ চৰকাৰ হ'ব, এই উন্নয়ন আৰু অধিক ত্বৰান্বিত হ'ব, এইটো সকলোৱে প্ৰতীয়মান কৰিছে। সেইকাৰণে আজি বিজেপিৰ প্ৰতি মানুহ আগ্ৰহ কৰিছে। আমাৰ সভাপতি ডাঙৰীয়া আছে, জিলা সভাপতি আমাৰ বিজিত গৌৰ নাৰ্জাৰী ডাঙৰীয়া আছে, তেওঁলোকে ক'ব এই গোটেই কথাবিধ সম্পৰ্কে।